নমস্কাৰ সকলোকে। আজি বনাবলৈ লৈছোঁ কল পিঠা। এয়া অলপ চেনি গুড়ি কৰি লৈছোঁ আৰু লগত লৈছোঁ দুটা কল। কলখিনি ভালকৈ মিক্সিত পেষ্ট কৰি ল'ম। কলখিনি পেষ্ট হোৱাৰ পাছত আমি এটা বাতিত কলখিনি বাকি দিম। তাৰপিছত চেনি গুড়িখিনি তাত দি দিম। তাতে অলপ দিছোঁ পানী। এইখিনি ভালকৈ মিহলি কৰি ল'ম। তাতে দিম অলপ ময়দা গুড়ি আৰু অলপ দিম চাউলৰ গুড়ি। আপোনালোকে ভালকৈ মিহলি কৰি ল'ব। দেখিছেনে কিমান ধুনীয়াকৈ মিহলি হৈছে। আৰু কেইটামান দিছোঁ মছলা গুটি আৰু অলপ দিছোঁ চৌদা, যাতে পিঠাটো কোমল হয়। দেখিছেনে কিমান ধুনীয়াকৈ মিহলি হৈছে। এতিয়া এইফালে পাতি লৈছোঁ কেৰাহী আৰু দিছোঁ ৰিফাইন। দি দিছোঁ আমি পিঠা। হৈ গ'ল আমাৰ পিঠা ৰেডি।